নমস্কাৰ, মই উৰ্মিৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই অমিতা এটা ৰেচিপি দেখুৱাব ওলাইছোঁ। আশা কৰোঁ ভাল পাব। অমিতা মই মিহি মিহিকৈ কুটি লৈছোঁ। আপোনালোকে আলু দিলে আলু ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই কৰা নাই। আৰু 5টা কণী লৈছোঁ। মই কণীত নিমখ হালধি সানি লৈছোঁ। এতিয়া মই এইখিনি কণীটো ফ্ৰাই কৰিব লাগিব। আমি ফ্ৰাই কৰিম। ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছোঁ এটা মিডিয়াম পিঁয়াজ এনেদৰে কাটি লৈছোঁ, আৰু আদা নহৰু পেষ্ট খুন্দনাত খুন্দি লৈছোঁ। নহৰুৰ পৰিমাণটো অলপ বেছি ল'ব, বা আপোনালোকে যদি বেয়া পায় কমাই ল'ব পাৰে। আৰু মই ইয়াতে 4টা কেঁচা জলকীয়া লৈছোঁ, মাজেৰে ফালি লৈছোঁ। আৰু লাষ্টত মই বিশেষ এটা বস্তু দিম, একদম সাংঘাতিক একো নহয়, চিম্পুল, চবৰে ঘৰত থাকে। সেইটো মই চাই থাকিব, সম্পূৰ্ণ লাষ্টলৈ ভিডিঅ'টো চাই থাকিব মই কি বস্তু ব্যৱহাৰ কৰোঁ। সেইটো দিলে খাবলৈ খুবেই ভাল লাগে। এয়া মই কণী ফ্ৰাই কৰি ল'লোঁ। বেছিকৈ ডিপ ফ্ৰাই কৰা নাই, জাষ্ট অলপ সময় ভাজিছোঁ। মই কেৰাহীটো গৰম হ'ব দিছোঁ। গৰম হৈ গ'ল। এতিয়া মই অকণমান ইয়াতে মিঠাতেল দিছোঁ। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, বা যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এতিয়া অলপ সময় তেলটো গৰম হ'বলৈ দিম। মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই তেলত 2খিলা তেজপাত দিছোঁ, সৰু সৰু। এইখিনি অলপ ভাজিব লাগিব যেতিয়ালৈ ৰংচোৱা নহয়। মোৰ তেজপাতটো অলপ ৰঙা পৰিছে। এতিয়া মই অকণমান পাঁচফোৰণ দিম, আৰু ইয়াতে পিঁয়াজখিনি দি দিম। জুইৰ ফ্লেমটো কমাই দিব। পিঁয়াজখিনি জ্বলি যাব পাৰে। এতিয়া অলপ সময় ফ্ৰাই কৰি দিম। অলপ সময় ফ্ৰাই কৰাৰ পিছত ইয়াতে মই আদা নহৰু পেষ্টখিনি দি দিম। কেঁচা জলকীয়াটো আপোনালোকে তেলতো দিব পাৰে বা লাষ্টতো দিব পাৰে। মই লাষ্টত ব্যৱহাৰ কৰিম। আৰু এইখিনি অলপ সময় ভাজিব লাগিব, যেতিয়ালৈ আদা নহৰু পিঁয়াজৰ কেঁচা গোন্ধটো নাযায়। অলপ কালাৰটো যেতিয়ালৈ চেঞ্জ নহয় তেতিয়ালৈ ভাজিব লাগিব। এইখিনি ভালদৰে মিক্স কৰি দিব। জুইৰ ফ্লেমটো এতিয়া অকণমান বঢ়াই দিব। মিডিয়াম ফ্লেম কৰি থৈ দিব। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিছোঁ, আৰু অকণমান হালধি গুড়ি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিব। অলপ সময় এইখিনি ভাজিব লাগিব। 2 মিনিট সময় ভাজিব। অলপ সময় ভজাৰ পিছত এতিয়া অকণমান ইয়াতে আমি পানী দিম। একেবাৰে বেছিকৈ নিদিব, জাষ্ট অমিতাখিনি সিজিবলৈ অলপ পানী দিম। ভালদৰে লৰাই এতিয়া আমি ঢাকনিখন দি দিম ইয়াতে। জুইৰ ফ্লেমটো কমাই দিব, চিমত থৈ দিব। এইখিনি বস্তু চিমতে সিজাব লাগিব। দেখিছেনে, পানী মই খুব বেছি দিয়া নাই। লাষ্টত আৰু অলপ দিব লাগিব পানী। প্ৰথমতে এইখিনি আমি সিজাই ল'ব লাগিব। এতিয়া মই ঢাকনিখন দি দিম। এতিয়া হৈছেনে নাই আমি চেক কৰিম। অলপ পানী আছে। পানীখিনি যেতিয়ালৈ শুকাই নাযায় তেতিয়ালৈ আমি এইখিনি ভাজিব লাগিব। এতিয়া জুইৰ ফ্লেমটো বঢ়াই দিব, আৰু আমি পানীখিনি একেবাৰে শুকাই দিম। অলপ কুৰাখনেৰে এনেদৰে অলপ চেপি চেপি দিব, যাতে বস্তুখিনি ভালদৰে গলি যায়।
দেখা পাইছে ভালদৰে আৰু পানীখিনি শুকাই গৈছে দেখাই গৈছে একেবাৰে শুকাই গৈছে আৰু 2 মিনিট সময় ভাজিব লাগিব এইখিনি মোৰ সজা হৈ গ'ল এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিম প্ৰথম নিজতে মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছিলোঁ এতিয়া মই গৰম পানী ব্যৱহাৰ কৰিছোঁ পানী বেছি দিব নালাগে জুপজুপীয়াকৈ অলপ দেখাই গৈছে কিমানখিনি দিছোঁ কাৰণ অমিতাখিনিতো আমাৰ সিজি গৈছে ভালদৰে এতিয়া মই ইয়াতে কণীখিনি দি দিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে পিছলৈ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন সোনকালে পাই যায় এতিয়া জুইৰ ফ্লেমটো বঢ়াই এইখিনি অলপ মই উতলিব দিম পানীটো অলপ কমাই দিম আপোনালোকে যদি অলপ জুলীয়া কৰিব বিচাৰে পানীটো বেছিকৈ ৰাখিব যদি থপথপীয়া বিচাৰে কমাই দিব মই এতিয়া ইয়াত কেঁচা জলকীয়াখিনি দি দিম আপোনালোকে যদি বেছি জ্বলা খায় বেছিকৈ দিব কম খালে কমাই দিব আকৌ মই জ্বলাটো এইকাৰণে লাষ্টত দিছোঁ কাৰণ মোৰ ছোৱালীয়ে জ্বলা খাব নোৱাৰে বেছি সেইকাৰণে তাইৰ কাৰণে মই এক্সট্ৰাকৈ কাঢ়ি লৈছোঁ এইখিনি আৰু অলপ সময় উতলিব দিম আৰু লাষ্টত মই স্পেচিয়েল বস্তুটো দি দিম চাই থাকিব দি দিম মোৰ হৈয়ে গৈছে আৰু লাষ্টত মই যে কৈছিলোঁ স্পেচিয়েল বস্তু সেইটো হ'ল ধনিয়াৰ পাত হয় মই কৈছিলোঁ একো বিশেষ বস্তু নহয় মানে সকলোৰে ঘৰতে থকা বস্তু লাষ্টত ধনিয়াৰ পাত দিলে খাবলৈ খুব বেছি ভাল লাগে নেদিলেও কোনো কথা নাই ধনিয়া গুড়ি থাকিলে ধনিয়া গুড়ি দিব পাৰে কিন্তু কেঁচা ধনিয়াটো দিলে খাবলৈ বেছি ভাল লাগে লৰাই দিব অলপ লৰাই গেছটো অফ কৰি দিম এয়া আমাৰ ৰেডি হৈ গ'ল এতিয়া প্লেট এখনত উলিয়াই ল'ম এয়া আমাৰ ৰেডি হৈ গ'ল খাবলৈ খুব ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক জনাব এতিয়া এইখিনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব গৰমে গৰমে খালে সোৱাদটো আৰু বেছি পায় আজিলৈ আহোঁ ধন্যবাদ